তিক্ততা আৰু ক্ৰোধ পৰিহাৰ কৰক। অতীতৰ দুৰ্ভাগ্যৰ কথা ভাবি ভাবি বৰ্তমানক নষ্ট নকৰিব। কৃতজ্ঞতাবোধ সকলোৰে মাজত নাথাকে, সেয়ে সকলোৰে পৰা কৃতজ্ঞতা আশা কৰা উচিত নহয়। মানুহৰ চৰিত্ৰ বিচিত্ৰ, তাক সলোৱাৰ চেষ্টা কৰাটো মূৰ্খামি। মাৰ্কাছ অৰেলিয়াছে কৈছিল, মানুহ মাত্ৰেই স্বাৰ্থপৰ, অহংকাৰী আৰু অকৃতজ্ঞ। এনেধৰণৰ মানুহক বাদ দি মই এই পৃথিৱীখনৰ অস্তিত্বই কল্পনা কৰিব নোৱাৰোঁ। প্ৰতিদান বা আনৰ কৃতজ্ঞতাৰ আশাত কোনো কামত হাত নিদিব। অনবৰতে পেকপেকাই নাথাকিব। সি আপোনাক আনৰ ওচৰত বিৰক্তিকৰ পানীত পৰিণত কৰিব। সকলোৱে আপোনাৰ লগ এৰাই দিব। লেকামিহীন আৱেগে হৃদৰোগৰ সৃষ্টি কৰিব পাৰে। জোৰ কৰি কাৰো পৰা কৃতজ্ঞতা আদায় কৰিব নোৱাৰি। পৃথিৱীৰ সকলো মানুহে মৰম চেনেহ পাব বিচাৰে, সেয়ে আমি আৰু স্বাৱলম্বী হোৱাৰ শিক্ষা দিব।